নমস্কাৰ সকলোকে মই সংগীতাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া বিহুৰ উৰুকা দিনা ভিডিঅ' হয়। ভিডিঅ'বিলাক এডিট কৰিব টাইমে পোৱা নাছিলোঁ। এয়া কাটা নিমকি বনালোঁ, তাৰপিছতে আকৌ বনালোঁ মুড়ি লাডু। আৰু মই যে মুড়ি লাডু এইবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ। এয়া গুড় পগাই আছোঁ, মুড়িখিনি তাৰপিছত দি দিছোঁ। মুড়িখিনি প্ৰথমতে মই অলপ শুকান কেৰাহীত ভাজি লৈছিলোঁ যাতে মচমচীয়া হয়। তাৰপিছতে এয়া দেখিছেনে মুড়ি লাডুকেইটা ইমান ধুনীয়াকৈ উঠিছে। মুড়ি লাডুকেইটাও ধুনীয়াকৈ বনাই ল'লোঁ। গৰম হৈ আছে তথাপি মই তেনেকৈয়ে বনাইছোঁ আৰু জীৱনত প্ৰথমবাৰ মুড়ি লাডু বনাইছোঁ আজি, কিন্তু তাৰ আগত মই কেতিয়াও বনোৱাই নাছিলোঁ। এইবাৰেই প্ৰথম বনাইছোঁ মুড়ি লাডু আৰু বহুত ধুনীয়াকৈ হৈছে মুড়ি লাডুকেইটা। ঘৰলৈ যাবলৈ পৰা নাই যিহেতু অসমৰ বাহিৰত আছোঁ, আৰু ভণ্টিহঁত আহিছিলে। ভণ্টিহঁতৰ হাতত মায়ে বৰা চাউল দি পঠিয়াইছিলে। তাৰে বোলো তিল পিঠা কেইটামানো বনাম, তিলো দি পঠিয়াইছিলে। তিলকেইটা বেয়া হৈ থাকিলে মই আকৌ ধুই পেলাই ধুনীয়াকৈ ৰ'দত দি শুকুৱাইছোঁ। তাৰপিছতে প্ৰথমতে মই নাৰিকল দি কেইটামান বনালোঁ, উঠিছে ধুনীয়াকৈ উঠিলে। তাৰপিছতে আকৌ তিল আৰু গুড় দিও কেইটামান বনালোঁ। বিহু বুলি পিঠা নবনালেও মনটো ভাল নালাগে, আৰু তেনেকৈ পিঠাকেইটা বনালোঁ। সকলোকে ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।